নমস্কাৰ হসা প্ৰেমৰ নিদৰ্শন বুলি ক'লে আমাৰ পোনতে মনত পৰে তাজমহলৰ কথা আপোনালোক বহুতেই হয়তো তাজমহল চাবলৈ গৈছে আৰু বহুতেই হয়তো বহু কথাই জানে তাজমহলৰ বিষয়ে কিন্তু আজি এই ভিডিঅ'টিত মই আপোনালোকক তাজমহলৰ বিষয়ে এনে কিছুমান আচৰিত ৰহস্যৰ কথা কম যেটো হয়তো আপুনি আগতে শুনাও নাই কেতিয়াও জনাও নাছিলে আজি এই ভিডিঅ'টিত আপোনালোকে লগতে শুনিবলৈ পাব তাজমহল বিষয়ক এটা খুব বহুলভাৱে প্ৰচাৰিত এটা মিছা কথা হয়তো যেটো কথা আপুনিও আজিলৈকে সঁচা বুলি ভাবি আছিল তেনে বলক বিলম্ব নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি বন্ধু বান্ধৱীসকল ইতিহাসৰ মতে শাহজাহানে 7 বাৰ বিয়া কৰাইছিল আৰু তেওঁৰ অতি মৰমৰ বেগম মমতাজৰ মৃত্যুৰ পিছতে তেওঁৰ স্মৃতি হিচাপে তেওঁলোকৰ প্ৰেমৰ প্ৰতীক হিচাপে তাজমহল নিৰ্মাণ কৰাইছিল পৃথিৱীৰ 7টা আচৰিত বস্তুৰ তালিকাত স্থান পোৱা এই তাজমহল বনাওতে মুঠ 20,000 শ্ৰমিক আৰু 22 বছৰ লাগিছিল আপুনি নিশ্চয় জানে যে তাজমহল বনাবলৈ আৰম্ভ কৰিছিল 1632 চনত আৰু সমাপ্ত হৈছিল 1653 চনত আকৌ বন্ধু বান্ধৱীসকল এই 1653 চনত সমাপ্ত হোৱা তাজমহল বনাওতে মুঠ কিমান টকাৰ প্ৰয়োজন হৈছিল আপুনি বাৰু জানেনে এই তাজমহল নিৰ্মাণ কৰোতে তেতিয়াৰ দিনতে মানে 1653 চনতে সম্পূৰ্ণ খৰচ হৈছিল 32 মিলিয়ন টকা কিন্তু আজিৰ দিনত যদি সেই তাজমহলটো বনোৱা যায় তেতিয়া হলে প্ৰায় খৰচ হ'ব 70 বিলিয়ন টকা তেনে ভাবি চাও কিমান টকাৰ ডিফাৰেন্স এতিয়া ক'বলৈ গৈ আছো যে তাজমহল বিষয়ক সবাতোকৈ মিছা কথা কি বন্ধু বান্ধৱীসকল আমি সৰুতে শুনিছিলো ময়ো শুনিছিলো আপুনিও হয়তো শুনিছে ইমান ধুনীয়া তাজমহলটো বনোৱাৰ পাছত শাহজাহানে মন্ত্ৰমুগ্ধ হৈ গৈছিল আৰু যাতে এনেকুৱা তাজমহলৰ দৰে বেলেগ এটা বস্তু যাতে বনাব নোৱাৰে 22,000 শ্ৰমিকৰ হাত কাটি দিয়া হৈছিল আপুনি বাৰু এই মিছা কথাটো শুনিছিল নে মিছা কথা বুলি এই কাৰণে কৈছো কাৰণ সেই মজদুৰবিলাকৰ হাত কাটি দিয়া কথাটো সম্পূৰ্ণ মিছা তথ্য দৰাচলতে ঘটনাটো ঘটিছিল এনে ধৰণৰ যে শাহজাহানে যেতিয়া দেখিলে তাজমহলটো ইমান সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে তেওঁলোকৰ সেই কৰ্মত তেওঁ মন্ত্ৰমুগ্ধ হৈ গৈছিল আৰু তাৰ বাবে সকলক উপহাৰ হিচাপে গোটেই জীৱন ধৰি এটা বেতন দিয়াৰ সিদ্ধান্ত লৈছিল আৰু সেই গোটেই জীৱন যদি যেহেতু বেতন পাইয়ে আছে সেই শ্ৰমিকসকলে তেতিয়াৰ পৰা আৰু বেলেগ কাম হাতত নললে কিন্তু সেই কথাটোকে গৈ পেলাই তিলটোকে তালটো কৰাৰ নিচিনা মানুহৰ মুখে মুখে বাগৰি গৈ পেলাই হল আজি এইটো কথা যে তাজমহল বনোৱা সেই গোটেই শ্ৰমিকসকলৰ হাত কাটি দিয়া হৈছিল বুলি এতিয়া আহিছো আন এটি ৰহস্যৰ কথা বন্ধু বান্ধৱীসকল তাজমহলৰ নিৰ্মাণ প্ৰতিটো ক্ষেত্ৰৰ পৰা প্ৰতিটো এংগলৰ পৰাই বহুত বিশেষ আপুনি বাৰু জানেনে যে গোটেই তাজমহলটো গছৰ কিছুমান টুকুৰা কাঠৰ ওপৰতহে নিৰ্মাণ কৰা হৈছে সঁচাকৈ শুনি আচৰিত যেন লাগে ন কিন্তু এয়াই সত্য তাজমহল ভেটিৰ তলত আছে গছৰ টুকুৰা টুকুৰা কাঠ আৰু এই কাঠবোৰ এনেকুৱা বিশেষ ধৰণৰ কাঠ যি কাঠে বেছি শক্তিশালী হোৱাৰ বাবে সিহঁতক লাগে পানী হয় বন্ধু বান্ধৱীসকল যিহেতু আপুনি মই সকলোৱে জানো যে যমুনা নদীৰ পাৰত আছে তাজমহল আৰু সেয়েহে সেই অঞ্চলখিনি বহুত সেমেকা আৰু সেইবাবে তাজমহলটো যাতে সেমেকি পেলাই নষ্ট হৈ নাযায় সেইবাবে কিছুমান এনেকুৱা ধৰণৰ কাঠ ব্যৱহাৰ কৰা হৈছে যিবিলাক কাঠে জীপাল হৈ গ'লে বেছি শক্তিশালীহে হৈ যায় আকৌ যদি নিৰ্মাণৰ ক্ষেত্ৰত কওঁ আৰু এটা আচৰিত কথা যে তাজমহলটো এনেদৰে নিৰ্মাণ কৰা হৈছে যে যদি কেতিয়াবা তাত বজ্ৰপাতো পৰে তেতিয়া হলে মূল কেন্দ্ৰৰ গম্বুজটোৰ ওপৰত সেই বজ্ৰপাত নপৰে বন্ধু বান্ধৱীসকল লোকবিশ্বাস মতে তাজমহল যিমান ওপৰৰ ফালে আছে সিমান তলৰ ফালেও আছে কিয়নো সেই সময়ত যিবোৰ অট্টালিকা বনোৱা হৈছিল সকলোবোৰে মাটিৰ তলেৰে যাব পৰাকৈ সুৰংগ ৰখা হৈছিল কিন্তু এই সুৰংগ আছে নাই এনেকুৱা কোনো ধৰণৰ কথাৰ ৰহস্য এতিয়ালৈকে ফাদিল হোৱা নাই তাজমহলৰ ভিতৰত এনেকুৱা সুৰংগৰ লগতে বহুত কথা থকাৰ আৰু লগতে অলংকাৰ বহুত সম্পত্তি থকাৰ আশংকা প্ৰকাশ কৰিছে বিভিন্ন বিশেষজ্ঞৰ মতে তাজমহলৰ ভিতৰত বহুত খাজানা আছে কাৰণ এবাৰ মেটেল ডিটেক্টৰে এইটো প্ৰমাণ কৰি থৈ গৈছে যে তাজমহলৰ তলত মেটেল টাইপৰ বহুত বস্তু আছে বহুতৰ মতে ইয়াৰ গুপ্ত কথাবোৰত হয়তো বহুত ঐতিহাসিক দস্তাবেজ আছে যিয়ে আমাৰ ইতিহাসও হয়তো সলনি কৰি দিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু জানেনে যে আজি এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনতো তাজমহলৰ ভিতৰত কোনো ধৰণৰ বৈদ্যুতিক লাইটৰ ব্যৱস্থা নাই হয় আপুনি ঠিকেই শুনিছে এইটো আচলতে এটা ৰহস্য তথা লজিকেল কিছুমান কথা যে তাজমহলৰ ভিতৰত ইলেক্ট্ৰিকেল লাইট কিয় নাই
আসলতে কথাটো এনে ধৰণৰ যে তাজমহল নিৰ্মাণটো হৈছিলে আপুনি জনাৰ নিচিনা 1653 চনতে আৰু তাৰ প্ৰায় 400 বছৰ পাছতহে ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰ হৈছিলে সেইটো এটা কাৰণ সেই সময়তে ইলেক্ট্ৰিক লাইট নথকা সেই কাৰণে তাজমহলক এনেকৈ বনোৱা হৈছিল যাতে জোনাক নিশা সেই তাজমহলে নিজৰ পোহৰেৰে যাতে জিলিকি উঠিব পাৰে কিন্তু মাজতে চৰকাৰে তাজমহলৰ সন্মুখৰ ফালে নদীৰ ওচৰত লাইট লগোৱাৰ ব্যৱস্থা কৰিছিলে কিন্তু এৰাতিৰ ভিতৰতে গোটেই কেইটা লাইট শৰ্ট সাৰ্কিট হৈ পেলাই নুমাই গ'ল তাৰ পাছতো এবাৰ চেষ্টা কৰিছিলে লাইট দিয়াৰ কিন্তু সেইবাৰো একেই অৱস্থা হ'ল শৰ্ট সাৰ্কিট হৈ গোটেইবোৰ লাইট নষ্ট হৈ গ'ল আৰু তেতিয়াৰ পৰা মানুহে বিশ্বাস কৰে যে হয়তো এতিয়াও মমতাজৰ আত্মা তাত বসবাস কৰে আৰু সেই আত্মাই হয়তো নিবিচাৰে তাজমহলৰ লগত কোনোবাই কিবা কাৰিকৰী খটুৱাওক আৰু সেয়ে বন্ধু বান্ধৱীসকল এনেকুৱা বিভিন্ন ধৰণৰ সাইন্টিফিক লজিকেল আৰু বিভিন্ন ধৰণৰ লোকবিশ্বাস মতে তাজমহলৰ এনেবোৰ ৰহস্য আজিলৈকে ৰহস্য হৈ আছে আৰু ৰহস্য যদি নাথাকিলেহেঁতেন কিহৰনো তাজমহল বিশেষ হ'লহেঁতেন আৰু সেই ইমানবোৰ ৰহস্যময় হোৱা বাবে এই অট্টালিকাটো এই ভাৰতবৰ্ষৰ একমাত্ৰ এটা অট্টালিকা যি পৃথিৱীৰ আচৰিত বস্তুৰ তালিকাত স্থান পাইছে বন্ধু বান্ধৱীসকল আপুনি বাৰু জানিছিলনে তাজমহলৰ বিষয়ে এনেবোৰ আচৰিত কথা যদি জানা নাছিল তেতিয়াহ'লে ভিডিঅ'টি এইমাত্ৰ লাইক আৰু শ্বেয়াৰ কৰি দিয়ক যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ